5জন 6জন মিলি কিনে খুলিলে হয় তাৰপিছত সেই 5জনে 6জনে মানে যিমানখিনি দখল কৰিলে মানে সেইখিনিকে আৰু ভাগ বিতৰণ কৰি লৈছে আৰু আমাৰ জনসাধাৰণে মানে লোৱা ৰকম হ'ল আৰু সেইবিলাকে খেতিয়কসকলৰ এটা পৰিচয় চাওক যোনফালে চাওক ইয়াত এজন দাদা লগ পাইছোঁ অলপ সুধিম দাদা নমস্কাৰ নমস্কাৰ নামটো কি আপোনাৰ বীৰেশ্বৰ কাকলাৰী হা বিৰাচত কাকলাৰী এইখিনি কি পথাৰ বুলি কয় এইখিনি চিট ফাৰ্ম বুলি কয় যেন চিট ফাৰ্ম মানে এই ফাৰ্ম আছিলে আৰু আগতে হয় গছপুলি ৰোৱা হয় এতিয়া আৰু খেতি তাৰ কাৰণে এইটো নাম হ'ল চিট ফাৰ্ম বুলি ক'লে চিনি পায় আৰু চিট ফাৰ্ম বুলি ক'লে চিনি পায় আৰু চিট ফাৰ্ম বুলি ক'লে চিনি পায় তো এইখিনি নহয় আৰু এইখিনি এনেই মানে নগালেণ্ডে এটেক কৰি ৰখা মাটি আছিলে পিছত এতিয়া যেনিবা আমাৰ জনসাধাৰণে মানে লোৱা ৰকম হ'ল আৰু এইখিনি এৰিয়াটো নাগালেণ্ডে আছিল নেকি নাগালেণ্ড নহয় মানে আসামৰ মাটি নগালেণ্ডে গছপুলি ৰুবলৈ কাৰণে আগতে মানে এই ঠিকা লোৱা হেন ঠিকা লোৱা আছিলে মানে মানে এনেকুৱা কি কয় বোলে আমুক বছৰৰ কাৰণে অসমৰ পৰা এনেকুৱা মাটিটো ভাড়া লোৱা এহেঁতৰ পৰা আকৌ এতিয়া আমাৰ পাব্লিকে যেনিবা খেতি কৰি কিনে মানে এতিয়া খোৱা হ'ল এইটো মাটিটো নিজৰ লাইনত নিজৰ চিট এটা হৈ গ'ল আৰু তেতিয়া পাব্লিকৰ ব্যক্তিগত হৈ গ'ল আৰু পাব্লিকৰ ব্যক্তিগত এটা কথাটো শুনি গম পালোঁ য'ত আছোঁ ই নাগালেণ্ডৰ বা নাগালেণ্ডে ই খেতি কৰিব নাগালেণ্ড চৰকাৰে লৈছিল নে কোনোবা ব্যক্তিগত লৈছিল এইটো বস্তুটো এইখিনি লোৱা নাই আছিলে যেনিবা আগত আছে যেনিবা মেইন সীমাটো এইখিনি যেনিবা মালিক আণ্ডাৰত মানে সিহঁতে এটেক কৰি লৈছিলে আগত বস্তুটো এইটো বঢ়াই লৈছিলে এই সুবিধাতে বঢ়াই লোৱা আছিলে লিখি আছিলে য'ত মানে এইখিনি মাটি ধৰি লওক য'ত তেখেতলোকে যিমান লাগে এইখিনি লৈছিলে কিন্তু এই সুবিধাতে বেলেগো মানে খালী দেখি বঢ়াই লৈছিলে এতিয়াতো তেখেতলোকৰ নহয় আৰু আকৌ আমাৰ অসমৰ মানুহ পালে এতিয়া এনেই তেতিয়া ইয়াত জনামতে কিমানমান হাজাৰ বিঘা বা 100 বিঘা লৈছিলে চিট ফাৰ্ম কৰিবলৈ সিহঁতে 20 হেক্টৰ মাটি লৈছিলে মানে 20 হেক্টৰ তাৰপিছত ইয়াত এনেই মাটিটো আছে কম হ'লেও 80 হেক্টৰমান মাটি আছে মানে তাৰপৰা 20 হেক্টৰৰ নামত সেই 80 হেক্টৰ মানে 60 হেক্টৰ মাটি সিহঁতে এটেক কৰি লৈছিলে মানে 20ৰ পৰা আৰু 40 বঢ়াই লৈছিলে 60 বঢ়াই লৈছিলে 80 হেক্টৰ এহেঁতি 80 হেক্টৰ বঢ়াই লৈছিলে বাউণ্ডাৰী চণ্ডাৰী বনাই লৈছিলে এতিয়া আপোনালোকে কিমান বছৰৰ আগত এইটো মোকলাই ল'ব পাৰিলে এতিয়া ক'বলৈ গ'লে আজি এনেতো যেনিবা নগা আণ্ডাৰতে এনে টেক্স দি কিনে খাই আছিলে আজি 6-7 বছৰ পাৰ হ'ল মানে টেক্স নিদিয়া আগত আপোনালোকে ইয়াত কিমান বছৰলৈকে মানে জনা নাছিলে ইয়াত কমপ্লে এতিয়া 30 বছৰ পাৰ হ'ল মানে 40ৰ ওচৰত গৈ আছে এতিয়া 40 বছৰ ধৰি আপোনালোকে এইটো টেক্স দিহে চলাই আছিলে আজি যেনিবা 4-5 বছৰ আগত এতিয়া যেনিবা নাই আৰু 4-5 বছৰমান নিদিয়া হৈ গ'ল এতিয়া বুজি পোৱা হ'ল আৰু মানুহে জনসাধাৰণে মাটিটো ক'ৰ আছিলে ক'ৰ পৰা সীমা আছিলে সেইখিনি মাটি মানে এতিয়া নিদিয়া হৈ গ'ল মানে টেক্সটো হিচাপটো ওলাই গ'ল মানে প্ৰথমতে বুজি পোৱা নাই আছিলে সব নাগাৰে বুলি ভাবিছিলে এতিয়া আপোনালোকে সম্পূৰ্ণ বুজি পালে এতিয়া হয়তো আপোনালোকে নিজৰ বুলি ভাবি ল'ব পৰা হ'ল তেতিয়া আপোনালোকে 30-35 বছৰমান এই অঞ্চল অসমৰে মাটি এতিয়া যে চিট ফাৰ্মৰ নামত অসম আৰু নাগালেণ্ডৰ মাজত চৰকাৰৰ মাজত মানে 20 হেক্টৰহে মাটি তেখেতলোকৰ লগত বুজাবুজি আছিল কিন্তু তাতে সিহঁতি আৰু সুবিধা লয় আৰু টোটেল 80 হেক্টৰ তেখেতলোকে নিজৰ বনাই লোৱাৰ সুবিধা লৈছিল নহয় জানো এতিয়া আকৌ আমাৰ অসমৰ ৰাইজে আকৌ বচাই ল'ব পাৰিলে ন যদি আপোনালোকে এইবিলাক দখল নকৰিলেতো তেখেতৰ লোকৰে হৈ থাকিলে হয় নেকি সেইটো কিন্তু আপোনালোকে খুব ভাল কাম কৰিলে মই ভাল ভাবিছোঁ মোৰ মনৰ পৰা এইটো হ'ল চিট ফাৰ্ম দেখাইছে চিট ফাৰ্ম বুলি ক'লে ইয়াত জনাজাত এইটো গোলাঘাট নহয় জানো গোলাঘাট এনে কি মেৰাপানী গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী থানা ইয়াততো কিমান পৰিয়াল এনে অনুভৱ আপোনাৰ হিচাপ
পাৰ আছে এতিয়া পৰিয়াল 100 পৰিয়াল পাৰ পাৰ আছে একৰকৈ পৰিয়াল পাৰ যিকোনো এই খেতিত এতিয়া বৰ্তমান খেতি কৰি খাই আছে নহয় জানো এনে হাইচ কিমান বিঘা আছে আপোনালোকৰ মাটি এনে হাইচ বিঘা ইয়াত মানুহৰ বেছি নাই যেনিবা 12 বিঘা 14 বিঘা 15 বিঘা এনেকুৱাকৈ আছে জনেপতি এতিয়া আপোনাৰ 4 বিঘা কাৰোবাৰ 3 বিঘা এনেকুৱা আছে আৰু যাৰ যি সুবিধা মানে এই সময়তো আপোনালোকে এইটো যেনেকুৱা খালী মাটি যেনেকুৱা আমি নতুন মাটি খোলে ইয়াত মালিক নাথাকে ডাইৰেক্ট খুলি পেলাই যিমান পাৰে এনেকৈ লৈছে না ভাগ কৰি লৈছে নাই মানে এনেকৈ মানে 5জন 6জন মিলি কিনে খুলিলে হয় তাৰপিছত সেই 5জনে 6জনে মানে যিমানখিনি দখল কৰিলে মানে সেইখিনিকে আৰু ভাগ বিতৰণ কৰি লৈছে আৰু যিমান পৰে বোলে আমি লাগি কিমান পাৰিলোঁ তাকে সমান ভাগ কৰি ল'লে তাত যিমান জোৰ যিমান সময় দি পেলাই দখল কৰিব পাৰিছে সি বেছি পাইছে আৰু ঠিক আছে কোনো মালিক নাছিল আৰু এই মাটি দখল কৰা সময়ত আপোনালোকে হয়তো সুধিব লগা হৈছিল নেকি নাই সিহঁতে তেতিয়া মানে এই সৰিয়হ খেতি কৰিবলৈ কাৰণে মানে জংঘলটো চফা কৰিছিলে হাতীৰ উৎপাত আছিলে যে গাঁৱৰ ওচৰতে চব টাউনৰ যেনিবা যিকেইটা মানে গোটেই গাঁৱটো ঘেৰাও আছে ন তো তাৰ মাজতে এইটো হাবিটো থাকিলে তো অসুবিধা পাই মানে নাগালেণ্ড মানে যিটো মানে চিট ফাৰ্ম কৰিছিলে মানে নগাই গছপুলি ৰোপণ কৰিবলৈ কেম্প বান্ধিছিলে তাত মানে কম্বেইন কৰিলে আৰু তো হাবিটো চাফা কৰিবলৈ আমাৰ অসুবিধা হয় মানে তেতিয়া মানে কি কৰিলে সিহঁতে পাব্লিককে মানে চাফা কৰি লওঁ তহঁতে কিমান পাৰে চাফা কৰে খেতি কৰে আমাক কিবা এটা দিলেই হ'ব বুলি এনেকুৱাকৈ কিবা কৰি ল'লে মানে সিহঁতি আপোনালোকক নিজে কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে চাফা কৰি ৰাখিব নোৱাৰাৰ কাৰণে আপোনালোকক সৰিয়হ খেতি কৰি খাওক বা যিকোনো খেতি কৰি খাওক বুলি এই সুবিধাটো দিলে আৰু না বাকী আৰু কিমান বছৰ আপুনি ইয়াত জড়িত আছে ইয়াত ক'বলৈ গ'লে মই জড়িত থকা এই হাবিখন যেতিয়া ৰিজাৰ্ভখন আৰু যেতিয়াৰ পৰা খুলিছে তেতিয়াৰ পৰাই মানে তেতিয়াৰ পৰাই না এনেই আজি 35 বছৰ হ'ল আৰু ইয়াত না ইয়াতে খেতি কৰা 35 বছৰ হ'ল ধন্যবাদ থাকিম এইখিনি আপোনালোকক জনালোঁ এইটো হ'ল এটা কথাটো আপোনালোকক আৰু সৰুকৈ সুধিম জানিব লগা আছে এতিয়াও আমাৰ অসমৰ বা নাগালেণ্ড অসম নাগালেণ্ড সীমান্তৰ এৰিয়াত প্ৰায় এতিয়াও মাটিখিনি বা কাৰ কি সীমাৰ নিৰ্ধাৰিত ঠিক নাইকিয়াত বহুতো ব্যক্তিয়ে বহুতো সমস্যাৰ লগত সন্মুখীন কেতিয়াবা হ'ব লগা হয় তাকে আপোনালোকক জনাব বিচাৰিছোঁ এইটোৱে হৈছে চিট ফাৰ্ম ইয়াত 100 পৰিয়ালতকৈ বেছি তেতিয়া চাওক 10 বিঘা 15 বিঘালৈকে আছে তেতিয়া 1000 বিঘা তেনেধৰণৰ মাটি ইয়াত আবদ্ধ কৰি ৰাখিছিল তেখেতলোকে কোৱা মতে কিন্তু এতিয়া বৰ্তমান অসমৰ আমাৰ বৰ্তমানত আকৌ উদ্ধাৰ কৰি খেতি কৰি খাই আছে সেইটোৱে দাদাৰ পৰা এটা কথাই আকৌ জানিম দাদাৰ পৰা এইটোৱেই লাষ্ট কথা জানিম ইয়াৰ পৰা আপোনালোকৰ নাগা ইয়াততো সীমা হিচাপে সীমাৰ কোনো নিৰ্ধাৰিত নাই এনে কিমান দূৰ হয় আপোনাৰ ইয়াৰ পৰা কেই কিলোমিটাৰ এনে 5 কিলোমিটাৰমান হ'ব ন নাগা পাহাৰ 5 কিলোমিটাৰমান একজেক্ট নাগা পাহাৰটো আৰু না এই নাগা পাহাৰলৈকেতো আমাৰ মানুহে আছে ন মানে ইয়াততো সীমাৰ কোনো কিবা নাই ন বোলে ইয়াৰ পৰা আমুক এই নাগাৰ মাটিও ইফালে আছে আমাৰ অসমৰ পাব্লিকৰ মাটিও নাগা পাহাৰলৈকে আছে এনেকুৱাকৈ আছে আৰু না সীমা নিৰ্ধাৰিত নাই ধন্যবাদ